Good morning student. তোমালোকক মই মোৰ ইউটিউব চেনেল এডুকেশ্যন কৰ্ণাৰলৈ স্বাগতম। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 2 উৎসৱ নামৰ পাঠটিৰ অনুশীলনী প্ৰশ্নোত্তৰ আলোচনা। আহা আমি সকলোৱে মিলি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। এতিয়া আৰম্ভ কৰিছোঁ। 1 নম্বৰত আছে সমূহ উত্তৰ লিখা। এই প্ৰশ্নৰ উত্তৰখিনি মই লিখি উলিয়াইছোঁ। এতিয়া মই য'ত লিখিছোঁ সেই বহীখনৰ পৰাই কৈ যাম, তোমালোকে চাই যাবা। পাঠ 2 উৎসৱ। 1 নম্বৰ সমূহ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হ'ল শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ গুৰু নানক জয়ন্তী। খ নম্বৰ প্ৰশ্ন বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? উত্তৰ বৰদিন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। গ নম্বৰ প্ৰশ্ন অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। ঘ নম্বৰ প্ৰশ্ন অনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়? উত্তৰ কাই কৰ্তিকালী নৃত্য। ঙ নম্বৰ প্ৰশ্ন দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি? উত্তৰটো হ'ব দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হ'ল দুৰ্গা পূজা। প্ৰথম 6 নম্বৰ প্ৰশ্ন বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম। বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হ'ল ছট পূজা। 2 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো হ'ল ক অংশ আৰু এইটো খ অংশ। ক অংশত আছে বিহু, বিহু খ অংশত হ'ব অসম, বৈশাখী পঞ্জাৱ, পংগল তামিলনাডু, অনাম কেৰেলা, গণেশ চতুৰ্থী মহাৰাষ্ট্ৰ। এতিয়া আহিল 3 নম্বৰ উত্তৰ লিখা। 3ৰ ক নম্বৰ প্ৰশ্ন বিহু কেইটা আৰু কি কি? উত্তৰ বিহু 3টা। সেইবোৰ হ'ল বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। খ নম্বৰ প্ৰশ্ন ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়? উত্তৰ সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱা বা হোলী বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য গীত কৰি আনন্দ উপভোগ কৰে। এনেদৰে ফাকুৱা উৎসৱ পালন কৰা হয়। গ নম্বৰ প্ৰশ্ন বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়? উত্তৰ বুদ্ধদেৱৰ জন্ম সিদ্ধি লাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিত হৈছিল। সেয়েহে বহাগ মাহৰ পূৰ্ণিমা দিনটো এক পবিত্ৰ দিন হিচাপে বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। খ নম্বৰ প্ৰশ্ন ঈদ কেইটা আৰু কি কি? উত্তৰ ঈদ 2টা, ঈদ উল ফিতৰ আৰু ঈদ উজ জোহা। ঙ নম্বৰ প্ৰশ্ন দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়? উত্তৰ দশেৰা উৎসৱত দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়। 4 নম্বৰত আছে তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। বিহুৰ বিষয়ে লিখিব পাৰা, তোমালোকে ঈদৰ বিষয়ে লিখিব পাৰা, তেনেকুৱা তোমালোকে ভাল পোৱা যিকোনো উৎসৱৰ বিষয়ে 5টা বাক্য লিখিব পাৰা। 5 নম্বৰত আছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ক নম্বৰত আছে গুৰু নানক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। এইটো শুদ্ধ নহয়, গতিকে ইয়াত ৰাইট চিন দিব নালাগে। খ নম্বৰ অনাম উৎসৱ কেৰেলাত ধৰ্ম নিৰপেক্ষভাৱে পালন কৰা হয়। শুদ্ধ, ইয়াত ৰাইট চিন দিব লাগিব।
গ নম্বৰ ছট পূজাত সূৰ্য দেৱতাক পূজা কৰা হয় হয় ছট পূজাত আমি সূৰ্য দেৱতাক পূজা কৰা দেখো গতিকে ইয়াত ৰাইট চিন দিব লাগিব তো ভিডিঅ'টো এইখিনিয়ে আছিলে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই যাবা এতিয়া সকলোকে ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ